পাকা বেদ বাড়ি আমার সমন্বয়ৰ ঠাই হাতীত উঠি এইবাৰ যাব আগুৱাই পাকা বেদ বাড়ি আমার সমন্বয়ৰ ঠাই হাতীত উঠি এইবাৰ যাব আগুৱাই হৃদয়তে জিপিক আমি দিলো ঠাই আনক কাৰো ভৰসা কৰি লাভ নাই বাদ দিলো হাত একো নাই তাত তলা চাবিক দিলো পেঞ্চন থাকিলে হাতী থাকিব মাটি নাই নাই আৰু টেনচন আহিল আহিল দাদা দাস দেখা বুঢ়ানা ছয়নাচ আহিল আহিল দাদা দাস মানুহজন পাৰফেক্ট জবৰদস্ত টকানি দিয়াকৈ পাম চাকৰি আৰু পাম অৰুণোদয় আঁচনি মইনাই পাব নিযুত মইনা আঁচনি আৰু আমাৰ বাইদেউ হ'ব লাখপতি টকানি দিয়াকৈ পাম চাকৰি আৰু পাম অৰুণোদয় আঁচনি মইনাই পাব নিযুত মইনা আঁচনি আৰু আমাৰ বাইদেউ হ'ব লাখপতি লাগে প্ৰগতি লাগে উন্নতি লাগে আকৌ আমাক জিপি অন্য ছবি বাদ হাতী জিন্দাবাদ হেৰাব আমাৰে মাটি আহিল আহিল দাদা দাস ডেকা বুঢ়ানা ছয়নাচ আহিল আহিল দাদা দাস মানুহজন পাৰফেক্ট জবৰদস্ত লাগে লাগে ষ্টেডিয়াম লাগে বিদ্যালয় আৰু লাগে চৰকাৰী চিকিৎসালয় দিম দিম বুলি বাকীবোৰে মিছা কয় হাতী আমাৰ থাকিলে সহজতে হয় লাগে লাগে ষ্টেডিয়াম লাগে বিদ্যালয় আৰু লাগে চৰকাৰী চিকিৎসালয় দিম দিম বুলি বাকীবোৰে মিছা কয় হাতী আমাৰ থাকিলে সহজতে হয় বাদ দিলো হাত একো নাই তাত তলা চাবিক দিলো পেঞ্চন থাকিলে হাতী থাকিব মাটি নাই নাই আৰু টেনচন আহিল আহিল দাদা দাস ডেকা বুঢ়ানা ছয়নাচ আহিল আহিল দাদা দাস মানুহজন পাৰফেক্ট জবৰদস্ত